6 জুলাই ডক্টর শ্যামা প্রসাদ মুখার্জির জন্ম উপলক্ষে আজি আমি যেটো আমার বন উৎসৱ চলি আছে যেটো সপ্তাহজোৰা তাতে আজি 6 জুলাইৰ তেখেতৰ আজি জন্মদিন পৰিছে ডক্টর শ্যামা প্রসাদ মুখার্জিৰ তেখেতৰ জন্মদিনৰ উপলক্ষে আজি আমি সংযুক্ত বড়ো গণমঞ্চ কামৰূপ মেট্ৰ' জিলা কমিটি আৰু লগতে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে একেলগে আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী আজি আমাৰ নলপাৰা বাথৌ মন্দিৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সেয়ে আজি আমাৰ মাজত উপস্থিত হৈছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ চেয়াৰমেন গাম্বাৰু মুছাৰী ছাৰ তেখেতক আমি এখন ফুলৰ মাৰণা সম্বৰ্ধনা জনাব বিচাৰিছোঁ ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা আৰু আমাৰ মাজত আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM মিষ্টাৰ অনিল বসুমতাৰী ছাৰো আমাৰ মাজত উপস্থিত তেখেতক এখন ফুলৰ মাৰণাৰ সম্বৰ্ধনা যাচিছোঁ কমিটিৰ ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা আৰু আমাৰ মাজত কটেজ ইণ্ডাষ্ট্ৰীৰ EM মিষ্টাৰ ৰাজেশ চুৰ্কি তেখেতো আমাৰ মাজত উপস্থিত আছে তেখেতকো এখন আৰণাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু আমাৰ মাজত চেণ্ট্ৰেল কমিটিৰ ট্ৰেজাৰাৰ ধন বৰালী বৃষ্টি নাৰ্জাৰী তেখেতকো এখন ফুলৰ মাৰণাৰ সম্বৰ্ধনা যাচিছোঁ আৰু আমাৰ মাজত আমাৰ এই হাইলাকান্দি BJP লিডাৰ উপস্থিত আছে তেখেতকো এখন আমি ডিষ্ট্ৰিক্ট গুৱাহাটী ডিষ্ট্ৰিক্ট জীৱন্ত ৰিয়াং তেখেতকো এখন ফুলৰ মাৰণাৰে কামৰূপ জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত আছে তেখেতক হাইলাকান্দিৰে গ্ৰুপ পিপলছ ফৰমৰ প্ৰেচিডেণ্ট তেখেতক এখন ফুলৰ মাৰণা সম্বৰ্ধনা জনাব বিচাৰিছোঁ विजय देखो तो हाइलाकांदी विजय यादव आगे उसको भी एक हम लोगों की तरफ से एक आरनाई दिया है नहीं आएंगे और आमार मजत आमार जी मेट्रोर कामरूप मेट्रोर डिस्ट्रिक्ट कमिटिर प्रेसिडेंट प्रदीप बसुमतारी এখন आरनाई दियार मैं अनुरोध जनाइছোঁ धन्यवाद এতিয়া মই কাৰ্যসূচীটো আৰম্ভ কৰিব লৈছোঁ প্ৰথমতে আমি কি গছ বা গছটোৰ নামটো বুকুল গছৰে বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত ল'ব বিচাৰিছোঁ আমি গাম্বাৰু ছাৰ আৰু EM মিষ্টাৰ অনিল বসুমতাৰী ছাৰক একেলগে বৃক্ষৰোপণ কাৰ্যসূচী কৰাৰ বাবে অনুৰোধ জনালোঁ তেখেতক পানী অলপ লৈ আহিলে ভাল আছিলে বটলত পানী আনিলে আজি যেটো আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী লোৱাৰ মূল উদ্দেশ্যটো হ'ল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মৰ উপলক্ষে আমি যেটো সপ্তাহজোৰা বন উৎসৱ চলি আছে তেখেতৰ আজি 6 তাৰিখত জুলাইত জন্ম হৈছিলে সেই উদ্দেশ্য লক্ষ্য ৰাখি আজি তেখেতৰ আমি জন্মদিনত আজি আমি এই নলপাৰা অঞ্চলৰ বাথৌ মন্দিৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ আমাৰ মাজত আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছৰ কাউন্সিলৰ চেয়াৰমেন গাম্বাৰু মুছাৰী ছাৰ উপস্থিত আছে আৰু লগত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM মিষ্টাৰ অনিল বসুমতাৰী ছাৰ উপস্থিত আছে আৰু ৰাজেশ চুৰ্কি তেখেতো আমাৰ মাজত উপস্থিত আছে তেখেত হ'ল আমাৰ কটেজ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ EM আৰু আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কমিটিৰ আমাৰ প্ৰেচিডেণ্ট প্ৰদীপ বসুমতাৰী উপস্থিত আছে লগতে আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আমাৰ পৰশুৰাম মুছাৰী উপস্থিত আছে আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ ব্ৰজেন বড়ো তেখেতসকলক লগত লৈ আৰু এই আমাৰ মিঠিংগাপুৰীয়া আঞ্চলিক কমিটিক লগত লৈ আজি আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত লৈছোঁ আমাৰ মূল উদ্দেশ্য আছিলে কি যাতে আমাৰ যিটো বন ধ্বংস হৈ আছে সেইবিলাক যাতে হ'ব নালাগে পৰিৱেশটো ধুনীয়াকৈ গঢ়ি ৰাখিব লাগে সেই উদ্দেশ্য লৈ আজি আমি ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ জন্মৰ উপলক্ষে আজি 6 জুলাইত আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত লৈছিলোঁ আজি বাথৌপুৰী এই প্ৰাংগণত এতিয়া ধন্যবাদ सनि बर' आरो दैदेनगिरि बिथांमोननिसिम जोंनि अननाय आरो सिबिनायखौ बावहरबाय रोजा रोजा साबायखर बावबाय
दंफांखौथ' जों गायबाय बेखौथ' फोथांथारनांगोन आरो गायनाया जेसेबांखिनि खस्थ' जेसेबांखिनि सहस उननि दिनफोराव बेखौ फोथांना लाखिनाया एसे बुरजासिन आरो बिनि दायित्वखौ जों गावजों गाव लालायलायनांगोन थैनानै जों गायनाय दंफाङा जेला थैनानै थागोन बिराद गोसो गाज्रि मोनलायलायगोन आरो बे मोनसे नङा होमबा आरो मोनसेया जाहैबाय मा दंफांखौ जों बिदि मोनसे अकेजनाव माबा मोनसे हाबाफोर गाया होमबा बर'फोरनिबो गिदिर गिदिर लिडारफोर दङ बेफोरबायदियावबो जों गायनांगौ दा जों गायदों काउन्सिलनि दैदेननायावनो नाजानायावनो जिहेतु बेसोर बड'फा उपेन्द्रनाथ ब्रह्मनि जानाखि थैनाय सान बेखौबो जों गायदों आरो गायलांबाय थागोन नङा होमबा